ভেলেণ্টাইন ডে পাৰ্টিখন আজি কৰিম বুলি ভাবিছোঁ এইকেইটা আহি পালেনে নাই নাই অহাই নাই অহাই নাই আজি পাৰ্টিত তামান ডেন্স কৰাম আজি দেই এইকেইটা এতিয়াও আহি পোৱা নাই চালা তামান খানা খাম আজি দিম আজি ডেন্স চালা এইকেইটা এতিয়াও অহা নাই ন এই পোহৰ বদনাম মাঘতে যা বেছি বুজিছনে এইটো আহিছে আপোনাৰ এইটো আহিছে এইটো আহি পালে বুজিছে আহি পালে কি হ'ল পিছফালে আহি পালোঁ ইমান দেৰি কিয় তোৰ এইকেইটা অথনিৰ পৰা পাতি আছো তোৰ এনেকৈ কৰিলে কেনেকৈ হ'ব ইহঁতক বাটত পাই আহিছোঁ নেকি নাই পোৱা নাই দেখোন কেনেকৈ পাবহি এই পুষ্পা ৰাজক মাংস আনিব দিম বুলি ভাবিছোঁ পিংকি দোকানত মাংস অৰ্ডাৰ দিয়া আছে এতিয়াও অহা নাই সি আজিয়ে পোৱা নাই হয়তো নাম লওঁতে আহিছে বোলা আহিলে মাংস আনিব যাব লাগিছিলে তুমি মোক কথা কি পাতি আছ মই শুনা নাই বুলি ভাবিছো হা কি মোক কথা কি পাতি আছ হা মই শুনা নাই বুলি ভাবিছো দিনে বকিছ এতিয়ানো কি ক'ম হেপী কিছ ডে চালা তই মোক কিছ খালি মই মাইকী মতা এইকেইটা কি হলো এইকেইটা পুষ্পা ৰাজ মা খাকে ঝুকেগা নেই কি মোক ডাইক কৰিছে অৱশ্যে মোৰ ডাইক কেইডালমান আছে কিন্তু মা পেটতে গুজি আহাবে বেছি কৰি থাকিব নাই কি মোক ধৰিব দিছ হুমে মই এই মাহটো কোনদিকে আছে ধোঁৱাখিনি যে বেয়া পচন্দ খায় হাতফালে আছে হয় নেকি ক'তা ভৰিত নধৰিবি আৰু এনেই পইচা আহিছা নাই লাংটা হৈ আছো হয় নেকি মই এই মাংস কথা কাজ কৰি আছিলো কোনে যাবি সেইটো ক মই যাম তই যাবি কেলে মই মাংস নেখাঙে চালা ঝুকেগা নেই তই যাবি তাৰমানে যাবি যা মোৰ কথা কবি দি দিব যা আহিয়ে নাপাব নেকি বুজিছ দিওঁগে কেঁহাই ঢুকাই যাব তই এটা কাম কৰ চৌটো আছে ঘৰত লৈ আহিবি যা হা ঘৰত মোৰ কথা ক'লে চৌটো দিব লৈ আহিবি যা শুনিলি শুনিলো অলপ বজাৰ কৰি আহিব যা আলু দালি এইবিলাক লৈ আহিব যা মই এতিয়া ইয়াৰ লগতে বনাব লাগিব এতিয়া এইবিধ খৰ কোনো ধৰণৰ ঔষধ দিলে ভাল নহয় সেইটোৱে হ'ল শিখৰ এতিয়া শিখৰে ভাত বনাব তই এবাৰ ক'তো উঠিব নালাগে মই পানী অকণ আনোগৈ বুজিছ খাব লাগিব আজি খানাখন ইটো মাংস আনিব গ'লেই মই পানী আনিব যাওঁ হা মই পানী আনিম এইকেইটা কোনোৰ আৰু মোক পেচাব কৰা ধৰিছে কি ফ্ৰেছ কৃষকে খানা খোৱা জেগাত গৰু পোৱালিটো ভাত কিয় আনিব দিছে ঠিক নাই গৰু মাংসই খুৱাই নেকি গৰু মাংস এই গৰু মাংস গৈ আহিছে বোলে তীখকে আহিয়ে পোৱা নাই গৈ আহিলে বোলে গৈ ক'ত আহি পিনে গৈ দি আহিছিলে মাইছো কাল খালি কণাটো চৌটো কি হ'ল চৌটো পলালে চৌ পলালে
চৌহে আনিব দিছোঁ চৌ কেনেকৈ পলাব পাৰে তই মোক গৰু পোৱালি আনিব দিছিলে এটা আনিছিলে কণাটোৱে মই আনি পেলাই ৰখাইছিলোঁ সি মোক পিঠিত যি দবা কোবন দিলে মই তোক চৌহে আনিব দিছিলোঁ ভাত বনাবৰ কাৰণে তই গৰু লৈ আহিলিগৈ খালি এনেকৈ হ'লে কেনেকৈ হ'ব আৰু মাংস আনিব যোৱাটো কেতিয়াবা আহি পাব ঠিকেই নাই চৌ আনিব এতিয়া যা বা তোমাৰ খানা খোৱা হ'ব দে ঐ পুষ্পৰাজ তই আহোঁতে ইমান হ'ব লাগে নেকি কি আনিছে বা কাল খালি তই কি আনিছে কি আনিলো আৰু দলি চপৰ আনিছে কি মাংস দিছে পিংকিয়ে কিবা আনিছে কি মাংস দিছে 2025 চনৰ যে জানুৱাৰী 35 তাৰিখ তাৰপিছত যে বাকী আনিছিলি যে মই বাকী আনিছিলোঁ সেইকাৰণে মোক নিদিয়ে দেখাম চলা হাই গাইছ নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থৱন্তিম বৰদলৈ আপোনালোকেতো জানেই আমি ভাইটি আছামৰ এটা কমেডি ভিডিঅ'ৰ আমাৰ চেনেলটো সদস্যাই ধৰক কাৰণ আমি শ্বুটিং কৰোঁ এতিয়া চ' আমি আপোনালোকক আজি দেখুৱাব বিচাৰিম আমাৰ আছলি মানে লোকেল প্লেয়াৰ কেইটা যিবোৰ শ্বুটিং কৰে চ' আপোনালোকে আহিব পাৰে কেমেৰামেন তুমি আহি থাকা এয়া আমাৰ হৈছে অমি বৰদলৈ তেওঁ বহুত ধুনীয়া এক্টিং কৰে তেওঁ বৰ্তমান এটা কণা এক্টিং কৰি উঠিছে আমাৰ এইফালে চাওক এয়া আমাৰ ৰাজদীপ বৰদলৈ পুষ্পাৰাজ ঢুকেগা নেহি চালা এই আপোনালোকে চাব পাৰে শংকৰদেৱী বসুমতাৰী তেওঁ ভাগিন হয় মই তেওঁ ভতিজাই হয় চ' আহক আমি আমাৰ পুৰা আপোনালোকে মেইন পুষ্পাৰাজে ধৰি ল'ব পাৰে পুষ্পাৰাজ ঝুকেগা নেহি চালা চ' আপোনালোকে দেখিলে ট্ৰেইলাৰটো যি ধুনীয়াকৈ দেখাই দিলে চ' আপোনাৰ নামটো নিজে ক'বনে মই পাব মোৰ নামটো হ'ল দেউৰী কপিল ফেচবুকত চাৰ্চ কৰিলেও পাব আপোনালোকে দেউৰী কপিল চ' আপোনালোকে যদি তেওঁ একাউণ্টখন চাব বিচাৰে তেন্তে চাব পাৰিব ইমানো খাচ নহয় নাচাব ত' এয়া আমাৰ মেইন কেমেৰামেন তেওঁ চৌহাৰী সামৰি আছে এই দেখিব পাইছে তেওঁৰ নাম হৈছে ৰবীশ সেনাপতি আপুনি কিবা ক'বনে নাই মোক ক'ব লগা একো নাই তেওঁ বহুত ভালকৈ কেমেৰা এক্টিং কৰে দেই কেমেৰা এক্টিং নহয় আকৌ কেমেৰা শ্বুটিঙত মানে ধুনীয়াকৈ কেমেৰাটো ঘূৰাই পকাই মানে ধুনীয়াকৈ ভিডিঅ'টো মানে চালু কৰি নিয়ে আৰু চ' আমি আপোনালোকক এইটো ভিডিঅ'ত যে চিক্ৰেট মানুহটো নেদেখুৱাওঁ সেইটো হৈছে আমাৰ তীখৰ কাই আমি আপোনালোকক নেক্সট ভিডিঅ' দেখাম আমাৰ তীখৰ কাই ঘৰ আৰু আমাৰ নাই আমি তীখৰ কাই ঘৰ দেখাব নোৱাৰোঁ কাৰণ এতিয়া তেওঁ ধুনীয়াকৈ ঘৰটো বনাই আছে তেওঁ মানে আপোনালোকক তেওঁলোকৰ লগত পৰিচয় কৰাই দিম তীখৰ আচল নাম হৈছে প্ৰসন্ন বৰদলৈ চ' আপোনালোকে চাব পাৰে আৰু ফেচবুকতো আছে তেওঁ ইনষ্টাতো আছে চ' হ'ব দিয়ক ভিডিঅ'টো চাই কেনেকুৱা পালে যদি এটা ভাল লাগে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আকৌ হ'ব দিয়ক বাই